এইবাৰ যদি বুঢ়ীৰ ঘৰৰ পৰা মই কঁঠাল চোৰ কৰি আনিব নোৱাৰোঁ তেতিয়াহ'লে মোৰ নামো টেমা নহয়। সেইকাৰণে এইবাৰ এই তাবিজকে বৈদৰ ঘৰৰ পৰা লৈ আহিছোঁ যাতে এই তাবিজটো পিন্ধাৰ পিছত মই চোৰ কৰিলেও মোক যাতে কোনেও ধৰিবও নোৱাৰে আৰু কোনেও মাৰিবও নোৱাৰে। সেইবাৰ এটা কঁঠাল চোৰ কৰাৰ কাৰণে বুঢ়ীয়ে মোৰ ভৰি ভাঙি থৈ দিছিল। হে বুঢ়ী, বা সাধাৰণ এটা কঁঠালৰ কাৰণে তই মোৰ ভৰি ভাঙিছিলি? এইবিলাক কথা কি মই পাহাৰা বুলি ভাবছা নেকি? মই পাহাৰা মানুহ নহয়, কাৰণ মই টেমা হয়, টেমা বুঢ়ী। হান নামানো চালা সাক্ষাৎ দেখোন ওপৰত উঠি গ'লে। বাপ চকুৱে মানে ৰাখোঁ এই মেলা কি হৈছে? একো হোৱা নাই চব ঠিকে থাকে আছে। বহ দুখটো পাওঁ নাই কতো দুখ পাম নেকি? মই টেমা হয়, টেমা শিল হয়, শিল। তই গম পাইছানে? দুখ পোৱাৰ কথাই আহি নপৰে। কি কথা ক'বা তই? হে ৰেমা, হা শুনছো বাৰু। কি এটা কথা? হা বুঢ়ী ঘৰৰ আগেদি গৈছিলো আজি। একদম পুৰা ঢিলা ঢিলা পাকা পাকা কথা। হয় নেকি? তই একেবাৰে মোৰ মনৰ কথাটোৱে ক'লি। শুনছা? কিবাকে আমি বুঢ়ী ঘৰৰ কঁঠালকেইটা চুৰ কৰা পাৰিলি। তাকেতো আমাৰ বহুত লাভ হ'ল হয়, নহয়নে? কিন্তু এটা কথা হয়, কি বুঢ়ী ঘৰৰ কঁঠাল আমি চুৰ কৰিম হয়, কিন্তু বুঢ়ী কিন্তু কিছু খাটাৰা মাল আছে দেই। তই বুঢ়ী কি খাটাৰা মালৰ কথা ক'বা আহে? মই থাকোঁতে তই কিয় চিন্তা কৰিছা? মই টেমা হয়, টেমা। গম পাইছানে? বুঢ়ী যিমান খাটাৰা মালে নহওক কিয়া, এই টেমা বুঢ়ীতকৈ আৰু ওপৰৰ মাল। তই গম পাইছানে? হেই, মই এটা প্লেনিং এটা ভাবছোঁ। তই গম পাইছানে? কি প্লেনিং? কঁঠাল কিনকে চুৰ কৰিম সেইটোৰ প্লেনিং। গম পাইছানে? কৈছো বাৰু, মোকো কৈছো কৈ আছো তই ধৈৰ্য ধৰ না ভাই। শুন, তই এটা কথা কিন্তু মই তোকহে কিন্তু কম কথা, তই কিন্তু বেলেগত নকবি। তেতিয়া কিয় কম? আৰু এইটোত কিন্তু অকল তই মইহে লোক, বেলেগ কিন্তু কোনো কিন্তু সোমাব নোৱাৰি। একদম 3% নাই ইয়াতে। তেতিয়াহ'লে শুন, কেনে মোৰ প্লেনিং? ভাই তই এইগিলা প্লেনিং হ'ব পাৰ মই ভাবে নাছিলো ভাই। এইটো মই আকৌ কোন তই গম পাইছ নাই? কাৰণ মই টেমা হয়, টেমা। এইবিলাক টেমাৰ মাথা নেখালো, বেলেগৰ মাথা নেখালো। এইটো গম পাইছে নে নাই? তো টেমা প্লেনিংটো চব ঠিকে থাকিল, কিন্তু লাষ্টত দেখি তই যে মোক গাছত উঠবা লগা কৰিলি, সেইটো মোৰ দ্বাৰাই নহ'ব দেই ভাই। তোক মই ইমান ধুনীয়াকে তোক বুজালো যে এনকে আমি কৰিম, তই আকৌ লাষ্টত যাই সেই কণাখান পাবি পাকডাল জিলেপিৰ পাকটো কিয় দিব লগা হ'ল তই কচোন বাৰু? এতিয়া কঁঠালৰ গাছত তই নুঠি পেলাই মই উঠিম নেকি? তই নিজে ভাবচোন। এই ভৰি চাও, তই এইখন ভাঙা ভৰি, এই ভাঙা ভৰিটো উঠবা পাৰি নেকি? একবাৰ তই নিজে ভাব, এই মাথাটোতে তই ভাব। হয়ো টেমা উঠবা নৰো এই ভাঙা ভৰি উঠিলে ক'ৰবাত ধৰা পৰিহে মৰবা লাগব। দে ময়ে উঠিম দে। হ'ব দে টেমা, মই উঠিম দে। নালগে, মই উঠিম। তই কিয় উঠবা লগা হ'ল? মই উঠিম, মই থাকোঁতে তই এনে কিয় কষ্ট কৰবা লাগে? নালগে ভাই, এইখন ভাঙা ভৰি তই উঠবা দৰকাৰ নাই, মই উঠিম দৰকাৰ। ভাই মই উঠিম, মই উঠিম। উঠবি? সঁচাই কৈছা তই? একদম পিছত যে আকৌ লাফৰা নকৰা তুমি। তেতিয়া কিয় কৰিম? ভাইৰে হয় নেকি? বঢ়িয়া 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 বঢ়িয়া। তেতিয়াহ'লে পিছে আমি কালি ৰাতিপুৱা এইবাৰ বুঢ়ী তই ক'ত হাৰবি তোক চাই ল'ম। মেলা এই মাল পৰাৰ পিছত বুঢ়ী চিধা ওপৰত। এইবাৰ আমি কঁঠালো খাব পাম, লগতে খাই মাৰা ভোজো খাব পাম। ইয়াকে কৈ এক গুলিত দুই চিকাৰ। পিছে টেমা বাকী চব ঠিকে আছে, এই মালটো কাঢ়া আছে নে চাইছো? ঠিক কথা কৈছে তই। এবাৰ মালটো কাঢ়া আছে নে চাই লোৱাটো ভাল হ'ব, হয়নে? কি হ'ল মানে? চাইচোন তই একবাৰ চাই তই শুনি চাও। নাই মাল বুঢ়া কাঢ়া আছে। হেৰি কৰ, কোনপিনে গেলে আকৌ?
হা চুপ ইফালেহে বা হেই বুঢ়ীয়ে কঠল বেছি বেছি এইবা পকা ঘৰ বনালা হে এই নাই এখন চৰকাৰী ঘৰ গিলা হয় নেকি হেই উলো 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 উলি আছো মনা উলি মানে আছো মনা মানে মাৰ মাৰ হেই ধৰ 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 1 2 3 হে হেই চুপ চো চো দেরি করে নাকি এতিয়া উলি আকৌ এই হয় বুঢ়ী বা ভালকে মচি নাই চাই গ মচি গম পাইছানে কিনকে মুখ মেলি আছে নাচাকি মুখখন নাচাকিয়া দেখিছানে নাই তই বুঢ়ী আমাক কি বুলি ভাবছিলি হে আমি বহুত ওপৰৰ মাল হয় বুঢ়ী গম পাইছানে এই টেমা হয় টেমা হান নামানো চালা মেলা হাতখান দেখোন আকৌ উঠিলে নুমাই বুঢ়ী মাৰবা আহিছা হে টাঙান মাৰ না হা হে কত জিকা খাবা নেদা নহতে হে কিনি খুৱাবা নৰে বাপে মাৰে হে ঐ আৰু হাপা খাপা আছো এ বুঢ়ী কি হলে ঐ কঠল চুৰ দুটা আহিছে গল দুটা কাটি লৈ আহ মোৰ ওচৰত টাঙান মাৰ না হা হ'ব না বুঢ়ী চিন্তা কৰবা নালাগে চালা এই কুকুৰকেইটাইও ইটাহে ভোগ পালা এনেই কিন্তু শুনছেনে নাই চোৰ আহিলে ঘৰত ঘূমি থাকো তাই ইটাহে উৎপাত কুকুৰ উৎপাত এটাৰ পিছত এটা ঝালা হৈ এই মেলা এই জ্বালা অতিক্ৰম কৰিয়ে আমি কঠল চুৰ কৰিব লাগিব তই গম পাইছানে অহে টেমা সেই টেমা এই কুকুৰকেইটা গেলে নে চাইছো ৰ চাতুইছা মনে মনে দেই কি কৰি আছে এই মেলা লো অলপ হা আদি হা বঢ়িয়াকে খা এই মেলা মেলা হা কুকুৰকেইটা গেলেই কৈছো এ ৰস 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 এ মোৰ দেখোন কেবি দেখা পাই দেখোন মাথাটো চক্ত মাৰবা ধৰছি তই মোৰ মাথা বেয়া নকৰিবি গম পাইছেনে কিপি খোৱাৰ পিছত তাৰ মাথা চক্কৰ মাৰছে চোৰ কৰিব আহিছা তই এনেকে হে চোৰৰ মান সন্মান খেলি দিবি যোগ যোগ মেলা মেলা এই সোনকালে পাৰ পাৰবা লাগব নেকি ৰহ পিছে এই হেঙাৰখান পাওঁতে কিবা এটা গণ্ডগোল কি হ'ল কিবা এটা নিশ্চয় হৈছি কিবা হ'ল এই মেলা কি ভাবি আছা যোগ
মৰা চকুৱে মাৰিবি এই মৰা সেই মেলা দে কাছত উঠ অঁ আৰু হেৰি তাহান ক'ত আছে দা আছে দে তাৰ ভিতৰত আছে তোৰ ভিতৰত আছে ভিতৰত আছে এখন বুজি কিয় নাপাওঁ দে হেৰি কৰ উঠ 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 উঠবা লাগব নেকি কি উঠবা লাগব নেকি মই মানুহ চাই আছো উঠ এই মোৰ মাথাৰ ফোন কিবা বেলেগ টাইপৰ কৰি আছে এ ভাই মইতো কিয় লৈ আহিলো ভাই উঠ ভাই উঠ 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 যা 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 লাহে 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 মই মানুহ চাই আছো হে ক'ত কাটি আছে এই মেলা ক'ত কাটি আছা সোনকালে নাখালে কিয় ধৰা পেলাব লৈছে নেকি হে তেতিয়া সোনকালে কৰ কি আপডেট বা সোমাবাও নেদাহে ৰাতিপুৱালে নেকি ৰাতিপুৱা কথা কয় কঁঠাল চকু পাইছো আমি প্ৰথম চোন ক'ত কথম আৰু চুৰ কৰিব নাযাওঁ ভাই চুৰ কৰিব যাওঁতে মোৰ জ্বৰ উঠিল কাণত ধচুৱে ভাই সেইবাবে আৰু নাযাওঁ ইমান কষ্ট কৰি হাফ পেণ্টটো লৈ আহিছিলোঁ তাত এটা পইচা জমা কৰি মই এই হাফ পেণ্টটো লৈ আহিছিলোঁ কঠলো নাপালোঁ পেনো ছিঙা গ'ল আৰু কঠল চুৰ কৰিব নাযাওঁ গোসাঁই কাণত ধচোঁ আৰু এইবাৰ আৰু কঠল চুৰ কৰিব নাযাওঁ